আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু বৰ্তমান মই আছোঁ ডিমাপুৰত হাজবেণ্ডৰ ওচৰত এখেতেতো খুবেই কম ছুটি পায় সেইকাৰণে যেতিয়াই আমি সময় পাওঁ ইয়ালৈ গুচি আহোঁ আৰু বৰ্তমান মাইনাৰ স্কুল বন্ধ আছে এক্সাম খতম হ'ল আৰু সেইকাৰণে আমি আছোঁ ডিমাপুৰত আৰু বহুত দিন হ'ল মই ব্লগ দিব পৰা নাই আনকি মই ব্লগবিলাক শ্বুট কৰিও থৈছোঁ কিন্তু আপলোড কৰিব পৰা নাছিলোঁ মোৰ কিছুমান পাৰ্চনেল প্ৰব্লেম থকাৰ কাৰণে আৰু এতিয়া ভাবিছোঁ ৰেগুলাৰ বেচিছত দিব চেষ্টা কৰিম ব্লগবোৰ হেই ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজি হৈছে হোলীৰ প্ৰথমটো দিন ভাবিছোঁ আজি ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যি কৰোঁ বাৰু আজি দিনটোত বা কি কৰা যায় আৰু কি কৰিছা তুমি বাবু কি কৰিছা হে ভগৱান এসোপা কি কৰিলা পোৱালি ঐ চোৱাচোন মোৰ ফালে চোৱা কি হ'ল বাপৰে ক'পা আহিলে এয়া হোলী পাৰ্টি বাপৰে বাপ বাচ্চা পাৰ্টি হা বেয়াকে নিদিবি কিমান টকা পালি তহঁতি আমি 200 মান পালো মোটামুটি 200 হয়ে গ'ল এটা মানুহে 50 টাকা দিছি বাপৰে বাপ এইখন বাপৰে দে কিবা তো 200 টাকা দিব লাগব অকল ফুট এটা দিয়া গানটো নাগালে সইতে ফাগুনে মারাম আৰু এয়া হোলী দিব গৈ আছে পইচাটো দিয়ে একদিনে মানুহ সদায়তো নাই আৰু এয়া বনাইছোঁ হোলী স্পেচিয়েল পোলাও ভেজ পোলাও বনাই আছোঁ আৰু বনাম মাংস এয়া গোটেইখিনি ভাজি লৈছোঁ আৰু ভাজি লোৱাৰ পিছত এয়া দিম এতিয়া কুকাৰত এয়া এইখিনি এতিয়া কুকাৰত দি সিজাই ল'ম আৰু এয়া গোটেইখিনি দি দিছোঁ আৰু এতিয়া ইয়াতে পানী দি সিজাই ল'ম পানীৰ জোখটো আপোনালোকে চাই ল'ব এইফালে মাংসৰ কাৰণে পিঁয়াজখিনি ভাজি লৈছোঁ এইফালে মছলাখিনি দি দিছোঁ আৰু এইফালে ভণ্টিয়ে খুন্দি আছে এয়া জালু আৰু এয়া মছলাখিনি ভাজি লৈছোঁ মাংসৰ ৰেচিপি বহুতবাৰ শ্বেয়াৰ কৰিছোঁ সেইকাৰণে আৰু নাই কৰা এনেই বনাই থাকোঁতে আপোনালোকক অকণমান দেখাই দিছোঁ আৰু আজিনো হোলী স্পেচিয়েল কি বনালোঁ মই আৰু এয়া মাংসখিনিও ভাজি লৈছোঁ এয়া লোকেল মাংস আৰু চাওঁ আহক কেনেকুৱানো হৈছে পোলাওটো ভণ্টিয়ে খুলি আছে আজি মই ভিডিঅ'টো শ্বুট কৰি আছোঁ আৰু এয়া চাওক ভেজিটেবল পোলাও ৰেডি দেখাততো ধুনীয়াই হৈছে খাবলৈহে বা কেনেকুৱা হৈছে গৈ আছোঁ ডিমাপুৰ আকৌ হাজবেণ্ডৰ ঘৰত এইফালে চাওক বাবু শুই আছে
এইফালে মাইনা শুই আছে আৰু এইফালে মোৰ লগত গৈছে মা আৰু মই বৰ্তমান খাই আছোঁ এয়া ঘৰৰ পৰা লৈ অহা আটা নুডলছ গৈ আছোঁ আৰু মাইনাৰ এক্সামো শেষ হ'ল ভাবিলোঁ হাজবেণ্ডৰ তাতে ফুৰি আহোঁ এওঁ মাতি আছিলে সেইকাৰণে গৈ আছোঁ আৰু আটা নুডলছ কণী দি ভাজি লৈ আহিছোঁ বাহিৰা বস্তু খোৱাতকৈ ঘৰৰ পৰা আনিলে এইটো বেছি আৰু ভাল থাকে ন আৰু এয়া আনিছোৱে লাল চাহ অলপো খাওঁ মায়ে কাপ বাকী মোৰে ভৰিত পৰিব আৰু খাই আছোঁ একাপ লাল চাহ ঘৰৰ পৰা বনাই অনা এইফালে মাও বৰ হৈ গৈছে লাল চাহ খাই আছে আৰু এইফালে গৈয়ে আছে কণী বইল মিছল এই ফ্ৰেণ্ডছ আৰু ফাইনেলি আহি পালোঁ আমি ডিমাপুৰত আৰু এতিয়া বাজিছে আমি 7:30 মানতে পালোঁ ৰাতি কোৱাৰ্টাৰ আহি পাওঁতে 8টা বাজি গ'ল আৰু এতিয়া বাজিছে ৰাতি 9টা আৰু আমাক ওচৰৰে এওঁৰ কলিগ এজনৰ ৱাইফে ভাত খাবলৈ ইনভাইট কৰিছে চ' আমি তাতে গৈ আছোঁ এতিয়া আৰু মই এয়া যেনেকৈ আছিলোঁ সেনেকেই ৰেডি नहीं वो ऐसे ही फोटो वगैरह मम्मी उठने के लिए बोल रहे थे बेटी बोला है तो फोटो खींचो हमको दियो हाय बोल दीजिए ना अरे यार माँ मायना है बूढ़ी पूरा टीवी से आए थे यार बाबू बाप रे ये क्या है दही बड़ा वाओ रे लड़का रुको ना तुम कहाँ आंटी दे रहा है ना वाओ देखने में तो बहुत सुंदर है और ये खाए सो दही बड़ा बाप रे इतना सारा खाना दिया खा पाएंगे चिकन नहीं बेटा इसको भी ये फेंकेगा ये क्या है पनीर है कम वाला है ये चिली पनीर बाप रे बाप এয়া আজি মৰ্ণিঙত বনাব লৈছোঁ এয়া পুৰি বনাম আৰু এইফালে পায়স বনাই থৈ দিছোঁ বগা আটাৰ পুৰিবিলাক ধুনীয়া হয় কিন্তু এইটো ৰঙা আটা হয় সেইকাৰণে ৰংটো অলপ বেলেগ লাগিছে ইয়াতে মই কেতিয়াবা আহোঁ যে সেইকাৰণে আৰু গোটেইখিনি বস্তু লোৱা নাই পাকঘৰৰ এনেই চলি যোৱাকৈ লৈ থৈ দিছোঁ আৰু যিখিনি নহ'লে নহয় ৰুটিখিনি যে একেবাৰে মানে গোল হোৱা নাই দেই ইগনোৰ কৰিব আৰু এয়া ৰেডি হৈ গ'ল মোৰ পুৰি আৰু পায়সৰ ব্ৰেকফাষ্ট খাবলৈ কিন্তু খুবেই টেষ্টি হৈছিল তেন্তে আমি ব্ৰেকফাষ্ট কৰি লওঁ আৰু আজি ব্লগটো তেন্তে ইয়াতে সমাপ্ত কৰিছোঁ আৰু যদিহে আপোনালোকৰ ব্লগটো চাই অলপ হ'লেও ভাল লাগিছে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবে মোক পুনৰ এবাৰ নতুনকৈ ভিডিঅ' বনাবলৈ উৎসাহিত কৰে তেন্তে আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ আকৌ এবাৰ লগ পাম টিল দেন বাই বাই লোৱা গৰম তাই খাব দিয়া তুমি খোৱাচোন